নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যদিহে ভিডিঅ'টো ভাল লাগে তেনেহ'লে অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আমি বৰ্তমান গেটৰ পৰা ভিতৰলৈ সোমাই আহিছোঁ। ভিতৰৰ দৃশ্য দেখাম, কিদৰে ক'ত কি সজোৱা হৈছে। ষ্টেজৰ পেণ্ডেলটো দেখাইছোঁ, কিদৰে কিদৰে সজোৱা হৈছে। অলপ সেয়া ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ধুনীয়াকৈ সজোৱা হৈছে। আমি সময়ৰ লগে লগে আমি 1 বজাৰ লগে লগে আমাৰ কাৰ্যসূচী চলিব। আমাৰ হাতত আৰু 1 ঘণ্টা সময় আছে। বিয়া নামৰ দল এটি আহি ভাল পালে, বিশ্বনাথতে আহিছে। এইটো ইমান ধুনীয়াকৈ সজোৱা হৈছে, চাওকচোন। ইয়াৰ ভিতৰলৈ গৈ ভিতৰডোখৰ দেখুৱাবলৈ চেষ্টা কৰিম। 5 মিনিটমান কৰিম, হৈ যাব। ফটো মাৰিম ন? ফটো কৰি দিবা আকৌ। ফটো কৰি ভিডিঅ' বনাই দিবা। এইফালে গৈ যাম। এয়া ভিতৰলৈ যাম এতিয়া। ইমান ধুনীয়াকৈ সজোৱা হৈছে। কথাকে পাতো মানে কথাকে পাতো নেকি? বৰগীতৰ কাৰণে কিছু যা-যোগাৰ কৰি লৈছে। তাৰ মুহূৰ্তত আমি কিছু কথা পাতো। একদম। চৰাইদেউ এখন গাঁৱৰ অঞ্চল। এটা সময়ত আছিল বোকাপানীয়ে গছকি পঢ়া-শুনালৈ যাব লগা আটাইখিনি কৰাত সেই সময়ত অগ্ৰণীয় ভূমিকা পালন কৰা বটবৃক্ষৰ দৰে আজি আমাৰ মাজত উপস্থিত হৈ আছে আমাৰ সকলোৱে পূজনীয় দেউতাস্বৰূপ, ককাস্বৰূপ কৃষ্ণ বৰুৱা প্ৰভুজনা। গতিকে তেখেতলোকে সাক্ষী হৈ আছে আমাৰ মাজত। আমাৰ সেৱাবাহিনীভাৱে ধন ঘটাৰ ক্ষেত্ৰত কিবা অসুবিধা আছে বুলি আপুনি ভাবা? আচলতে মই সেইটো নহয়, সেইটো আচলতে নহয়। যিসকল ব্যক্তিয়ে মই ভাবোঁ যে সৎ পথেৰে যি দুটা মুঠিও অৰ্জন কৰে, দুটকা পইচা অৰ্জন কৰে, সেই দুটা কথাই তেওঁ কিন্তু 2 লাখ টকাৰ সমান তাৰ সন্মান আচলতে মৰ্যাদা দিয়ে। সেইখিনি কাম কৰিব পাৰে। গতিকে এতিয়া গুৱাহাটী মহানগৰীত জানে প্ৰতিটো ক্ষেত্ৰতে খোজ ওলাই গ'লে আপোনাৰ অৰ্থৰ প্ৰয়োজন। কমেণ্টত জনাব কেনেকুৱা গতিকে লাগে তেনেকুৱা ক্ষেত্ৰতো ধৰক মই বিভিন্ন ক্ষেত্ৰত আমি বহাগ বিহুক কেন্দ্ৰ কৰি সদায় আমাৰ বছৰটো আমি অৰ্থ উপাৰ্জন কৰোঁ। নামঘৰটো দেখুৱাম, কিন্তু কিদৰে সজোৱা ধৰক হৈছে। সেই সময় কিন্তু মই বিভিন্ন উপায়েৰে মই সংগীত শিল্পীসকলক সহায় কৰি আহিছিলোঁ। গতিকে মই ভাবোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চিন্তাধাৰা বা শংকৰদেৱৰ দৰ্শন আদৰ্শৰে যদি কোনোবাই সৎ পথেৰে পৰিচালিত হৈ দুমুঠি উপাৰ্জন কৰে, সি কেতিয়াও ঈশ্বৰৰ বিপদত নেপেলায় তেখেতক বেলেগক সহায় কৰিবলৈ সহায় কৰি দিব। দেখি পাবলৈকে নাই আজিকালি। নামঘৰৰ ভিতৰত দেখুৱাবলৈ অকণমান চেষ্টা কৰিম। এয়া চাওক কিদৰে গছপুলি, ফুলৰ পুলি ৰোৱা হৈছে। এয়া কিনাৰে কিনাৰে বিভিন্ন ধৰণৰ দোকান বহিছে। কাপোৰ কানি অন্যান্য কিবা কিবি বস্তু। গোটেইখিনি থাকিব তাতে প্ৰথম বৰগীত শিকিলোঁ। বৰগীত শিকাৰ পাছত মামীয়ে খুব ধুনীয়াকৈ শিকাইছিলে। আজি মামীয়ে মোৰ জীৱনৰ প্ৰথম গুৰু। তাৰ পৰা ক্ৰমান্বয়ে গৈ পুতলা, গাড়ী চব ওলাইছে। মূলৰ প্ৰশিক্ষণ কৰ্মশালা গ্ৰহণ কৰিলোঁ। ৰঙাবনত নগাহাটতে কৰ্মশালা তাতো ইমান ধুনীয়া ধুনীয়া বস্তু কৰ্মশালা আমাৰ কৰ্মকৰ্তাই আমাৰ সকলোৰে আমাৰ লৈ যায় মাতি ইমান মৰমে ৰাখে।
ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, সামৰোঁ। যদিহে ভিডিঅ'টো ভাল লাগে আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। একেবাৰে মূলৰ প্ৰশিক্ষকো হ'লগৈ সংস্কৃতি আচাৰ পৰিৱেশ বিভিন্ন ঠাইত প্ৰশিক্ষণ প্ৰদান